হেল্ল' গাইজ, ধেমাজি জিলা মৰিধল কঁঠালগুৰি গাঁৱৰ আমাৰ বালিকা লালুঙে খুব সুন্দৰকৈ ভোগালী বিহুক কাৰণে পিঠা পনা তৈয়াৰ কৰিছে। আপোনালোকে চাব দেই, মই দেখাম। তাই কালিলৈ ধেমাজি বজাৰলৈ নিব। এইবোৰ বনাইছে তেল পিঠা, এয়া তিল পিঠা, কোমল চাউল, চিৰা, আখৈ, হুৰুম, লাড়ু, চব মুঠতে আৰু যি লাগে। সেয়া তিলপিঠা পেকিং কৰি থৈছে এইবোৰত এনেকৈ, আৰু বস্তাটো এনেকৈ ভৰাই থৈছে, আৰু ভিতৰতো আছে। বহুত বস্তু লৈ যাব আপোনালোকে, তাৰ পৰা কিনিব পাৰিব। আৰু তাই মানে বৰ সুন্দৰকৈ বনাইছে, ঢেঁকীত খুন্দিছে নিজে, গাঁৱৰে ছোৱালী চব কৰিব জানে। আৰু ঘৰখনো খুব ধুনীয়াকৈ পৰিচালনা কৰিছে। এতিয়া ধান খেতি চপাই মেলি আকৌ এইখিনি জতাইছে। আকৌ কাম কৰিবলৈ বৰ ভাল পায় তাই। ছোৱালী দুজনী আছে, শাহুৱেক নাই, শহুৱেকহে আছে। আকৌ মানুহজনো কেৰেলাত থাকেগৈ। তাই ঘৰখন ইমান ধুনীয়াকৈ চলাই থাকে। বৰ ভাল ছোৱালীজনী। তুমি এষাৰ কৈ দিয়া আকৌ। কষ্ট হৈছে নাই এইবিলাক বনাওঁতে? কষ্ট হৈছে, ৰাতি টোপনি ক্ষতি হয়, আকৌ দিনতো এইবিলাক কৰি থাকিবলগীয়া হয়। ছোৱালী স্কুল পঠাব লগা হয়, স্কুল পঠাবলগীয়া হয়। দেউতাকো ভাত দিব লাগে সময়মতে। আকৌ গাহৰি, হাঁহ, কুকুৰা ধেৰ চব আছে, বহুত কামিলা। সেইকাৰণে মই আপোনালোকক দেখাইছোঁ তাইক। তাই ইনকাম বহুত, মানে নিজে এনেকৈ সেইবোৰতে ইনকাম কৰি থাকে। ঘৰৰ পৰা লৈ যায়হি। আপোনালোকক যদি লাগে লৈ যাবহি ঘৰৰ পৰা। ভাল ছোৱালী, মই চিনাকি কৰি দিছোঁ দেই। আপোনালোকে চাব, তাইক আশীৰ্বাদ দিব। তাই ব্যৱসায়বোৰ যেন সফল হয়, ভগৱানক তাকে কামনা কৰিছোঁ। ধন্যবাদ। তুমিও কৈ দিয়া মোৰ পৰা নিব দেই বুলি। লাজ কৰিব নালাগে নহয়। কাম বন কৰি থাকিলে লাজ কৰিব নালাগে। এয়া আমাৰ অসমীয়া জাতিৰ গৌৰৱহে। কোনে পিঠা বনাব পাৰিব? কিছুমানে ঢেঁকী দিবই পাৰিবনে, পিঠা বনাবই পাৰিবনে? একো কৰিবই নোৱাৰে বিহু আহিছে বুলি। তুমি আকৌ ঘৰখন চলাইও আকৌ বিকিবৰ কাৰণে কৰিছা। চোৱাচোন বাৰু তুমি কেনেকুৱা ছোৱালী তেতিয়াহ'লে, ইমানখন কৰিছা। মই ৰাইজকো জনাই দিছোঁ, সেইকাৰণে চবেই আশীৰ্বাদ কৰিব। ধন্যবাদ।